Hello friends, welcome back to my YouTube channel Almost Songs and Vlogs. আজি মানে আপোনালোকক এটা বহুত ধুনীয়া জায়গাত লৈ যাম। জায়গাটো মানে বহুত ভাল জায়গা আৰু যে জায়গাটো মানে ক'ত আছে, কিনক জায়গা, কি জায়গা হয়, আজি আপোনালোকক মই গোটেইখিনি বস্তু দেখুৱাম। তো ভিডিওটো ভাল লাগে আপোনালোকে লাইক কৰিব, শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। তে বলক আমি এটা ভিডিওটো আৰম্ভ কৰোঁ। আমি যাই আছোঁ সেই জায়গাটোলৈ তো কি হয়তো চাই থাকক ভিডিওটো তো এতিয়া আমি যাই আছোঁ তো চাই থাকক এতিয়া আহিয়ে কি ধুনীয়া ৰাস্তা পালোঁ, চবফালে আপোনাৰ গছ গছনি চব মানে পুৰা ঠাণ্ডা জেগা আৰু তো জেগাটো চাই থাকক পুৰা মাজেদি ৰাস্তাটো চাৰিওফালে আপোনাৰ গছ গছনি পুৰা এটা মানে হাৱা এটা মাৰি আছে পুৰা তো চাই থাকক কি হয় আগলৈকে। কি ধুনীয়া পথাৰ, চবফালে চাৰিওফালে চব পথাৰে পথাৰ তো চাই থাকক আগলৈকে কি হয়। ফাইনেলি সেই জেগাটো এতিয়া আহি পালোঁ তো চাওক জেগাটো কি ধুনীয়া জেগা, বহুত শান্তি জেগা হয় তো ইয়াতে আহিব পাৰে, কাষতে লেকটোও আছে আপোনাৰ তো চাওক কি ধুনীয়া জেগা তো চাওক কি ধুনীয়া লেক হয়। ইয়াতে আপোনালোকে নাওটো উঠিব পাৰিব, পাৰ পাৰ্চন 50 টকাকৈ ল'ব এজনত তো চাওক কি ধুনীয়া লেক হয়। তো ফ্ৰেণ্ডছ আহি গ'লোঁ ঘৰ। জেগাটো চাগে চালে বহুত ধুনীয়া জেগা হয়। জেগাটো ক'ত আছে মই কৈ আছোঁ, জেগাটো মানে গুৱাহাটীৰ পৰা 60 কিলোমিটাৰমান দূৰ হ'ব। জেগাটো আপোনালোকৰ মানে চানডুবি লেক বুলি কয় তো যাব পাৰিব, বহুত ধুনীয়া জেগা হয়। তো ভিডিওটো ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। তো আজিলৈ সিমানে, ধন্যবাদ।